আজি ৰাষ্ট্ৰীয় যি প্ৰেছ দিৱস ইয়াৰ উপলক্ষে মই আমাৰ ভাৰতবৰ্ষৰ সকলো সাংবাদিক বন্ধুসকললৈ শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগতে যিসকল সাংবাদিকে সমাজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত সাংবাদিকতা কৰি থাকোঁতে বিভিন্ন দুষ্ট চক্ৰৰ হাতত বলি হৈছে তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু 18শ শতিকাৰ পৰা যেতিয়াৰ পৰা মিডিয়া আৰম্ভ হৈছে সেই সময়ৰ পৰা আজি সমাজখনে যথেষ্ট সকাহ পাইছে। সমাজত থকা দেশত থকা ভইচলেছ ছেকশ্যনৰ যিটো মানুহ আছে তেখেতসকলে যথেষ্ট সকাহ পাইছে। কাৰণ দেশত 3টা পিলাৰ যদিও ভালকৈ চলি থাকে, 4th পিলাৰটো ঠিকে নচলিলে এটা ছেকশ্যন মানুহ সদায় কষ্ট পাব লগা হয়। গতিকে আজি আমাৰ দেশত 130 কোটি মানুহ আছে, ইয়াৰে বহুত ছেকশ্যন মানুহ আছে যাৰ নেকি ভইচ নাই, তেখেতসকলৰ ভইচটো একাউণ্টেবল নহয়। সেই মানুহবিলাকৰ কোনো MLA নাই, MP নাই, মন্ত্ৰী নাই, পলিচি মেকিঙত কোনো মানুহ নাই, তেখেতসকলৰ কোনো স্কলাৰ নাই, তেখেতসকলৰ কোনো লিখক নাই। কিন্তু সেই জনগণ সেই ছেকশ্যনৰ মানুহক দেশৰ অধিকাৰটো পাব লাগিব, সাংবিধানিক অধিকাৰ, মানৱ অধিকাৰ, উন্নয়নৰ অধিকাৰ সকলো পাব লাগিব। আৰু আজি মিডিয়াৰ কাৰণে, আজি সাংবাদিকসকলৰ কাৰণে বিভিন্ন অঞ্চলত বিভিন্ন সমস্যাবিলাক সময়ে সময়ে হাইলাইট কৰাৰ কাৰণে আজি সেই মানুহবিলাকক ন্যায় পাবলৈ সক্ষম হৈছে। গতিকে অনাগত দিনত আমাৰ মিডিয়া আৰু শক্তিশালী হওক এইটো মই বিচাৰোঁ। আৰু BTR গভৰ্ণমেণ্ট হিচাপে আমাৰ 4খন জিলাত আমাৰ সাংবাদিকসকলক যিখিনি সহায় কৰিব পাৰোঁ আমি সদায় সহায় কৰি যাম, সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু মই সেইটোকে আশা কৰিম যে অনাগত দিনত কোনো এজন সাংবাদিকে যাতে ভয় কৰি পেলাই নিউজ পৰিৱেশন কৰিব লগা নহয়, নিৰ্ভীকভাৱে পৰিৱেশ কৰি নিউজ পৰিৱেশন কৰিব পৰা এটা সুস্থ পৰিৱেশ থাকে, সেইটো মই অনুৰোধ কৰিম। ইয়াৰ লগতে আমাৰ সাংবাদিকসকলকো মই অনুৰোধ কৰিম যে এই পৰিৱেশটো গঢ়ি তোলাত আপোনালোকেও নজৰ দিব। বহুত কষ্ট কৰি আপোনালোকে সাংবাদিকতা কৰে, সাংবাদিক কৰাৰ নামত যিখিনি সুবিধা পাব লাগে, ৰিমুনাৰেশ্যন পাব লাগে সেইবিলাক নাপায় আমি জানো। কিন্তু সমাজ সেৱা এটা ডাঙৰ কৰি আছে আপোনালোকে। তো সেইকাৰণে সমাজখনত কিবা কিবি প্ৰব্লেম হৈ আছে সেইটো যাতে সঠিকভাৱে পৰিৱেশন কৰে, কোনো কাৰণতে পলিটিকেলি বায়াছ নহয় বা কোনো কাৰণতে কোনো তেনেকুৱা বায়াছ নিউজবিলাক পৰিৱেশন নহয়। মই সেইটো যিটো নেকি সমাজত এফেক্ট কৰে মই সেইটো আপোনালোকক অনুৰোধ কৰিম। আৰু পুনৰ সকলোকে আজি মই প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু কোকৰাঝাৰত ইমান সুন্দৰকৈ আজি আপোনালোকে এই প্ৰেছ ডে ইয়াত আয়োজন কৰিছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।